মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হয়। তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা আছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত মুঠ বৰগীতৰ সংখ্যা হ'ল ১৫৭টা। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'লে কাক বুজা যায়? ইয়াৰ উত্তৰ হ'ব নামঘোষা। নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নামঘোষাক আৰু কি নামেৰে জনা যায়? নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায়, কাৰণ নামঘোষাত হেজাৰটা ঘোষা আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰথমখন নাটৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অৰ্জুন ভঞ্জন। অৰ্জুন ভঞ্জন হৈছে গুৰুজনাৰ প্ৰথমখন নাট। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এটি উল্লেখনীয় বৰগীত হ'ল তেজৰে কমলাপতি। তেজৰে কমলাপতি গুৰুজনাৰ এটি উল্লেখনীয় বৰগীত। মণিকাঞ্চন সংযোগ। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। এই মিলন বেলগুৰি সত্ৰত হৈছিল। মহাপুৰুষ মাধৱদেৱৰ আখ্যানমূলক ৰচনাসমূহ হ'ল ৰাজখুই কাৰ্য, আদিকাণ্ড ৰামায়ণ। তেখেতৰ নাটসমূহ অৰ্জুন ভঞ্জন, দধি-মথন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লাটোৱা, ভোজন বিহাৰ। এইকেইখন হৈছে মহাপুৰুষ মাধৱদেৱৰ নাট। তেখেতৰ তত্ত্বমূলক ৰচনাসমূহ হ'ল জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। তেখেতৰ ঝুমুৰাসমূহ হ'ল চোৰ ধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লাটোৱা, কুটুৰা খেলা। এইকেইখন হৈছে তেখেতৰ ঝুমুৰা। মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত তিৰোভাৱ হয়।